সন্ধিয়া এনেই বিচনাখনতে পৰি আছিলোঁ। ভণ্টি এজনী আহি পেলাই আকৌ ক'লে বোলে বিয়া আছে, মেহেন্দি আঁকি দিব লাগে। এইজনী হৈছে আমাৰ গুডি, ঘৰৰ কাষৰে। এয়া তাইৰ এখন হাতত মেহেন্দি আঁকি কমপ্লিট হ'ল, আকৌ তাইক বোলে দুখন হাততে মেহেন্দি আঁকি দিব লাগে। ময়ো সেয়া দুখন হাততে আঁকি দিছোঁ। আৰু সৰু ছোৱালী, মইনো মেহেন্দি লগাই ভালেই পাওঁ আৰু আগতেও এনেকৈ লগাই থাকোঁ, কিন্তু আগতে ফটো চটো তেনেকৈ ক'তো দিয়া নহয় আৰু আজিকালি ভিডিঅ' বনাওঁ কাৰণে তাতে এইবোৰ দেখাই দিওঁ। অলপ পাছত গুডিৰ বায়েকো আহিলে, তাইকো সেয়া দুইখন হাততে মেহেন্দি লগাই দিলোঁ। আৰু মোৰ আগৰ মেহেন্দিৰ ফটো অলপ আছে, সেইখিনি মই ভিডিঅ'টোৰ শেষত লগাই দিম, চাব সকলোৱে। আৰু আজি ৰাতিপুৱা একদম 10 দিন মানৰ মূৰত এয়া স্কুললৈ ওলাইছোঁ। স্কুলত বাৰু ভালেই লাগিলে, নতুন বহুত ষ্টুডেণ্ট আহিছে। তাৰপিছত মই অকণমান সোনকালে গুচি আহিলোঁ আৰু হস্পিটেল গ'লোঁ। সেইদিনা যে ব্লাড টেষ্ট কৰিছিলোঁ, তাৰে সেয়া ৰিপৰ্টটো দেখাব গৈছিলোঁ ডক্টৰক। বিলিৰুবিনটো বাঢ়ি আছে, সেইটোৰ কাৰণে মোক এমাহে ৰেষ্ট দিছিলে, কিন্তু মই ফাৰ্ষ্টতে 15 দিন লৈ লৈছোঁ। তাৰপিছত ভাল নাপালে আকৌ ল'ম আৰু। একদম ঘৰতে পুৰা ৰেষ্টত থাকিব দিছে আৰু বইল খাব দিছে, সেইটো কাৰণে মই স্কুলৰ পৰাও ছুটি ল'ব লাগিব। বাৰু আজিৰ ভিডিঅ'টোত ইমানেই।